নমস্কাৰ বন্ধুসকল, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ কোনো ধৰণৰ চাকৰিৰ খবৰ লৈ অহা নাই। আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা সৰু মেথছৰ ট্ৰিক লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব আৰু আপোনালোকেও কৰি ভাল পাব। এটা চিষ্টেম হয় আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু আপোনালোকে অনায়াসে এইটো সলভ কৰিব পাৰিব যদিহে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আপোনালোকে যদি 10ৰ পৰা 99লৈ মানে 10ৰ পৰা 99লৈ যিমানবিলাক সংখ্যা আছে সেই সংখ্যাবিলাক দুটা অংকৰে গঠিত যিবিলাক সংখ্যা সেই সংখ্যাবিলাকৰ যদি বৰ্গ উলিয়াব বিচাৰিছে তেতিয়াহ'লে অতি অনায়াসে বৰ্গটো উলিয়াব পাৰিব। মই এইটো দেখুৱাবলৈ বিচাৰিছোঁ আজি। আৰু যিসকল শিক্ষাৰ্থী বা যিবিলাক ষ্টুডেণ্ট মোৰ ভিডিঅ'বিলাক চাই আছে, মই ভাবোঁ যে এই ভিডিঅ'টোত আপোনালোকৰ বাবে বৰ উপযুক্ত হ'ব, বৰ কামত আহিব। গতিকে ভিডিঅ'টো চাই থাকক। আমি পোনপ্ৰথমতে লৈছোঁ 12ৰ স্কুৱেৰটো মানে 12 স্কুৱেৰ। এইটো আমি কেনেকৈ অতি সহজতে উলিয়াব পাৰোঁ। এইটো হ'ব কিমান 144। এইটোতো আপোনালোকে জানেই চাগে নিশ্চয়। আপোনালোকে যদি এইটো নকৰিলেও হ'ব চাগে, কিন্তু আপোনালোকে 144টো কেনেকৈ হয় মই আপোনালোকক দেখাইছোঁ। পোনপ্ৰথমতে আপোনালোকে এইটো ইয়াতে কি আছে 2 আছে, 2ৰ বৰ্গ কিমান হ'ব, 2ৰ স্কুৱেৰ কিমান হ'ব 4। সদায় দুটা সংখ্যা বহাব লাগিব। ইয়াতে যিহেতু 4 হয় দুটা অংক বহাব লাগিব, মানে যিহেতু 4 হয় গতিকে 0 আৰু 4 বহালোঁ আমি। তাৰপিছত নেক্সটত কি আছে 1 আছে, 1ৰ বৰ্গ কিমান হ'ব 1 হ'ব। গতিকে আমি আকৌ এটা দুটা অংকৰে লিখিলোঁ 0 1 লিখিলোঁ, মানে দুটা ডিজিট আমি লিখিব লাগিব। তাৰপিছত কি কৰিব লাগিব, ইয়াতে 1 আছে, 2 আছে আৰু ওপৰত 2 আছে। এই তিনিওটা আমি পূৰণ কৰিব লাগিব, ইনটু কৰিব লাগিব। ইনটু কৰিলে কিমান হ'ব 4 হ'ব। গতিকে 4 হ'লে আমি কি কৰিব লাগিব, ইয়াতে আমি বহাই দিলোঁ 4। কিমান হ'ল, আকৌ আমি এইটো 0 বহাব লাগিব। কিমান হ'ল, এটা আমি প্লাছ কৰি দিয়ক 4। এইটো কিমান হ'ব 4, ইয়াতে কিমান হ'ব 1। এইটো চাওক, অতি সহজতে আপোনালোকে উলিয়াব পাৰে। এতিয়া আমি অলপ ওপৰত লওঁ, অলপ কঠিন লওঁ। এক্সাম্পল হিচাপে ধৰি ল'লোঁ আমি 42 স্কুৱেৰ। এইটো ল'লোঁ, এইটো কিমান হ'ব 2ৰ স্কুৱেৰ কিমান হ'ব, 2ৰ স্কুৱেৰ হ'ব 4। ইয়াতে লিখিলোঁ 04, এই দুটা ডিজিট লিখিলোঁ। আৰু নেক্সটত কি আছে 4ৰ স্কুৱেৰ হ'ব 16, লিখিলোঁ দুটা ডিজিট। এতিয়া আমি এইটো পূৰণ এইটো এই তিনিটা পূৰণ কৰিব লাগিব। কিমান হ'ব 4 হ'ব, 4 4 16, 16 হ'ব। লিখি দিলোঁ, প্লাছ কৰি দিয়ক। এতিয়া 4 6 7 1, এইটো হৈছে আপোনাৰ এনচাৰ 1764। বুজি পাইছে নহয়? একদম সহজ হয়। আপোনালোকে হয়নে নহয় আপোনালোকে পৰীক্ষা কৰি চাওক, মই কোৱা কথাবিলাক হয়নে নহয়। আৰু ইয়াতকৈ কঠিন লওঁ বাৰু, আপোনালোকে চাই থাকক। এইবাৰ লৈছোঁ 53 স্কুৱেৰ। এইটো লৈছোঁ, এইটোত কিমান হ'ব চাওঁ আহক। 3ৰ স্কুৱেৰ কৰিলে কিমান হ'ব 9, গতিকে 09 আমি বহালোঁ। 5ৰ স্কুৱেৰ কিমান হ'ব 25 হৈ গ'ল। গতিকে আমি এই তিনিওটা পূৰণ কৰিব লাগিব। এইবাৰ ছেকেণ্ড ষ্টেপত 5 × 3 × 2 কিমান হ'ব, 3 আৰু 2 ইনটু কৰিলে 6 হ'ব, 6 × 5 কৰিলে কিমান হ'ব 30। গতিকে 30টো ইয়াত বহালোঁ। এতিয়া প্লাছ কৰি দিয়ক, কিমান হ'ব 9082। ইয়াত এনচাৰ হৈছে 2809। এইটো হৈছে আপোনাৰ এনচাৰ, হয়নে নহয় আপুনি চাই লওক। এইবাৰ লিখিলোঁ 75 স্কুৱেৰ। চাব দেই বন্ধুসকল। এতিয়া আছে 5, এতিয়া 5ৰ স্কুৱেৰ কিমান হ'ব 25, 7ৰ স্কুৱেৰ কিমান হ'ব 49 হৈ গ'ল। দুটা ডিজিট আপোনালোকে সদায় দুটা ডিজিট বহাব লাগিব। যদি ছিংগুল ডিজিট আহি যায় তেতিয়াহ'লে আপোনালোকে এটা 0 দি ল'ব লাগিব। এতিয়া আহিছোঁ আমি তিনিওটা ইনটু কৰিলে কিমান হ'ব 7 × 5 × 2 কৰিলে কিমান হ'ব 70 হ'ব। 70 বহাই দিলোঁ। এতিয়া আমি প্লাছ কৰি দিয়ক 5, এতিয়া কিমান হ'ব 2, কিমান হ'ব 16 হ'ব, 1 গুচি গ'ল। 4 + 1 কৰিলে 5 হৈ গ'ল। এইটো হৈছে আপোনাৰ এনচাৰ 5625। এইটো হৈছে আপোনাৰ এনচাৰ। কেনেকুৱা লাগিছে, বৰ ইণ্টাৰেষ্টিং হয়নে? আপোনালোকে কৰি চাব পাৰে। অংকটো যদি আপোনালোকে কৰিবলৈ পাৰে বৰ ইণ্টাৰেষ্টিং হয়। বন্ধুসকল এতিয়া আহিছোঁ 90 ভাগলৈ।
আৰু অলপ কঠিন অংক এটা লওঁ এবাৰ আহিলোঁ 98 স্কোয়াৰ ইয়াৰে যদি আপোনালোকে উলিয়াব লাগে কি কৰিব লাগিব চাওক প্ৰথমতে কি কৰিব লাগিব ইয়াৰ স্কোয়াৰ 8ৰ স্কোয়াৰ কিমান হ'ব একক স্থানত কি আছে 8 আছে গতিকে 8ৰ বৰ্গ কিমান হ'ব 64 হয়নে দুটা হৈ গ'ল দুটা অংকৰে গঠিত হৈ গ'ল ইয়াত তাৰপিছত 9ৰ স্কোয়াৰ কিমান হ'ব 81 হৈ গ'ল নেক্সটত কি কৰিলো এই তিনিটা পূৰণ কৰিলো 9 * 8 * 2 যদি আপোনালোকে এই তিনিটা ইনটু কৰিব নোৱাৰে সাইডত কৰি ল'ব 8 2 গুণ কিমান হ'ব 16 আৰু 9 এটো ইনটু কৰিলে কিমান হ'ব 9 আৰু 6 পূৰণ কৰিলে 9 6 গুণ 54 গতিকে 5 গুচি গ'ল তাৰপিছত 9 * 1 কিমান হ'ব 14 আপোনালোক সদায় দশক স্থানৰ পৰা আৰম্ভ কৰিব গতিকে 144 কিমান হ'ব 1441 আপোনালোকে সদায় দশক স্থানৰ পৰাহে আৰম্ভ কৰিব গতিকে এইখিনি প্লাস কৰি দিয়ক 4 6 4 কিমান হ'ব 6 4 10 এক গুচি গ'ল 5 ইয়াতে 5 হ'ল 5 এ একে কিমান হ'ল 6 হ'ল আৰু ইয়াতে কিমান হ'ব 8 একে 9 গতিকে আপোনালোকৰ এনসাৰ হৈছে 9604 এটোৱে হৈছে এনসাৰ হয়নে নহয় আপোনালোকে পৰীক্ষা কৰি চাওক বন্ধুসকল গতিকে 10ৰ পৰা 99 লৈ 99 লৈ যিমান বিলাক সংখ্যা আছে আপুনি অনায়াসে আপোনালোকে কৰিব পাৰিব বন্ধুসকল ভিডিওটো চাই কেনে পালে জনাব কমেন্ট বক্সত আৰু যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব বন্ধুসকল এইখিনি আছিল আজিৰ ভিডিও আৰু এনেদৰে ভাল ভিডিও বনাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ বাবে সুবিধাজনক হয় আপোনালোকৰ পৰা আৰু এনেদৰে ভাল সহায় পাম বুলি আশা থাকিল আজিলৈ ইমানতে ধন্যবাদ